এতিয়াতো মই তোমাৰ নহয়, এতিয়াতো মই তোমাৰ নহয়, কাৰ নহয় মই হয়। Natanong ka ba gan mo'y nakorong gindiging gitsigalang ka to ganchan ka ba na tanong? Nohang mo kayo. বুঢ়া হৈ গেলো। তো ভিডিঅ'টোত স্বাগতম জনাই দিছোঁ আপোনালোক চবকে না কি কোৱা ভিডিঅ'টো বুঢ়া হৈ গেলো। কি কৰিম আৰু ৭৫ বছৰ হ'ল আৰু কি কৰিম না কি। তো আৰম্ভ কৰি দিছোঁ লাইক শ্বেয়াৰ মাৰি দিলোঁ। আজিকালি ভাই মডাৰ্ণ যুগ, মডাৰ্ণ মানে একেবাৰে মডাৰ্ণ কি ক'ম না কি। তো মডাৰ্ণ যুগত মডাৰ্ণ ষ্টাইল, তো সেই মডাৰ্ণ ষ্টাইলৰ এটা ভিডিঅ' বনাইছোঁ আজি মই। তো আপোনালোকেতো বিয়া সভা ৰিং চেৰিমনি বিয়া সভা বিয়া আৰু জন্মদিনত আপোনালোকে গায়ক বা এটা মিউজিক পাৰ্টি বিচাৰে নেকি? তো তেনেকুৱা এটা পাৰ্টি আছে, মজা পাৰ্টি, মই আপোনালোকক কৈছোঁ গেৰাণ্টি। তো ধুনীয়া এটা পাৰ্টি, কম দামৰ ভিতৰত আপোনালোকে পাব গীত মানে মিউজিক গায়ক ক'বাতো নালাগে জানে সেইখিনি, বিয়াই চিয়াই যি মাতে মিউজিক বেণ্ড এটা, সেই কথাটো কৈছোঁ। তো তেনেকুৱা যদি পাৰ্টি লাগে আপোনালোকে ডিছপ্লেত থকা নম্বৰটো কণ্টেক্ট কৰক আৰু অতি কম দামত আপোনালোকে এনজয় কৰক বিয়াৰ গান। তো মই তেখেতসকলৰ বেণ্ডটোৰ গান চানবিলাক অলপ লগাই দিছোঁ, গানটো কেনে পোৱানো শুনি কৈ দি আৰু লাগলি কম দামত কৰি দি কণ্টেক্ট নাম্বাৰটোত মাৰি দি ফোন লাগি যাব, আহি যাব, জমাই দিব ঘৰ। নাচো লাগছে না, মোৰ কিন্তু পুৰা গংগুচিকু লাগি আছে, নাচো লাগি আছে একেবাৰে। তো কণ্টেক্ট নাম্বাৰটো কণ্টেক্ট কৰি লওক কেতিয়া সোনকালতে, নহ'লে গুচি যাব কিন্তু বেলেগত। তো চাই থাকক আৰু বেলেগ গান উইয়া। কিছুমান মানুহে মানে কিছুমান কথা বুজি নাপাকে চালি জাৰি নাচাকে বকাব যায়, সেই মানুহটোক কৈছোঁ মই, সেই মানুহখিনিক। আৰে তহঁতে চালি জাৰি নাচাকে একো গম নাপাকে তাতে মানে বকাব যাব নালাগে। আৰে তহঁত ক'ব পাৰা, আমিও ক'ব পাৰোঁ, তই যেনেকৈ ভুকি থাকা আমিও মুখখন আছে বকপাক লাগে, কিন্তু আমি নকাং। কথাতে আছে, এই মূৰ্খই নাজানি তৰ্ক কৰে, পাৰ্গত বুলি ফিতাই সিমাৰে। এই লেবেলদাৰ হ'ব যাব নালাগে, লেবেল দি লাভ নাই। তোক আমিও ক'ব পাৰোঁ, কিন্তু আমি নকাং, কাৰণ তোক একাষাৰ ক'ম তই তাতে কাজিয়া লাগি মৰিবি, কাৰণ কাৰো লগত কাজিয়া লাগব ইচ্ছা নাই। আৰু কিছুমান মানুহ এনেহেন আছে কি ধৰি ল এই বেলেগৰ বস্তু মানে বেলেগত জেং লাগবা যায়। আৰে তই নিজৰ বস্তুত আগে চকু দি না, তোৰ লগত কিবা কৰছোঁ নেকি? আৰে বেলেগৰ লগত জেং লাগবা যায় কাম নাই নহয়।
সেইটো একো নাই যাৰ পৰা যি কাৰোবাৰ যদি বস্তু লৈছোঁ বা কিবা বেলেগ কাৰণে উদাহৰণ দিছোঁ তো সেইটো একো নহয় তই তাতে বকি থাকবা কি হৈছে না তোৰ খাইছোঁ না তোৰ লৈছোঁ নিজৰতো চাবি ভাই আমাৰো মুখ আছে আমিও ক'ব পাৰোঁ তক বেয়াকৈ ক'ব পাৰোঁ কিন্তু আমি নকাং কাৰণ তোৰ নিচিনা পাগল আমি এটা নখাই ভিডিঅ'টো কেনে লাগিল গানবিলাক চাই কৈ দি আৰু যদি লাগে নাম্বাৰটোত কণ্টেক্ট কৰি দি মই পূৰা নাচো নাচো লাগি যায় থুংকু চুকু মুংকু চুকু থুংকু চুকু লুলু থুংকু থুংকু থুং তো ভিডিঅ'টোত দিয়া নাম্বাৰটোত ফোন কৰি দি এটা হেল্ল' হয় কোনে কৈছে বাৰু অঁ হয় আপোনালোকে বোলে বিয়াত গান চান মাৰে অঁ হয় 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 আপোনালোকে আহিব পাৰিব হয় ছাৰ একেবাৰে যাম এতিয়া যাই পাম মই সেনেকৈ কৈ দিব একেবাৰে ডিষ্টাৰ্বে নাই প্ৰব্লেমে নাই যাই থাকক আৰু কণ্টেক্ট নাম্বাৰটো কণ্টেক্ট মাৰি দিয়ক আৰু পাই যাওক মই ভিডিঅ'টো আজি ইমান লাম্ভা কৰা নাই তাৰ গানখিনিকে বনাব দিছোঁ না কি